তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। বৰ্তমান মোৰ এইটো নতুন চেনেল হয় আৰু এই চেনেলটোত আপোনালোকে এনেদৰে কিছুমান চিম্পল ভিডিঅ' দেখিবলৈ পাব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, এতিয়া ফিল্ডলৈ গৈ আছোঁ আসাম পুলিচৰ প্ৰেক্টিচৰ কাৰণে। বৰ্তমান এতিয়া লং জাম্পৰ প্ৰেক্টিচ কৰি আছোঁ আমি। তো হেল্ল' গাইজ, কি খবৰ? বৰ্তমান মই ফিল্ডত আছোঁ। এয়া আসাম পুলিচৰ প্ৰেক্টিচ বৰ্তমান এই ফিল্ডখনতে চলি আছে। মানে আমাৰ ফিল্ডখন, এই ফিল্ডখনতে বৰ্তমান প্ৰেক্টিচ চলি আছে। এইটো আমাৰ এইটো ডিষ্টেঞ্চটো বৰ্তমান আমি এইডোখৰ পৰা চিন্দি লৈছোঁ। মাজৰ ডিষ্টেঞ্চটো আছে 15 ফুট। এতিয়া চাব কেনেদৰে জাপ মাৰিব লং জাপ। বৰ্তমান ফিল্ডত প্ৰেক্টিচ কিদৰে চলি আছে, বৰ্তমান কিদৰে আমাৰ এই ফিল্ডখনত প্ৰেক্টিচ চলি আছে আসাম পুলিচৰ, এবাৰ চাই লওক। আমাৰ এই ফিল্ডত আসাম পুলিচৰ প্ৰেক্টিচ চাই কেনেকুৱা লাগিলে ক'ব। এনেদৰে আমাৰ প্ৰেক্টিচ চলি আছে আৰু প্ৰেক্টিচ চলি থাকিব আমাৰ ভৱিষ্যতলৈ, যেতিয়ালৈকে আমাৰ আসাম পুলিচৰ আমাৰ এই সপোন পূৰণ নহয় তেতিয়ালৈকে চলি থাকিব। এইজন হৈছে মোৰ লগৰ।